ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ইংৰাজী গ্ৰামাৰ, ইংৰাজী ব্যাকৰণ, বেয়াৰ ইনফিনিটিভ আলোচনা কৰিবলৈ ওলাইছো। আহাচোন পোনে পোনে আমি ভিডিঅ'টো আগবাঢ়ো। ছাত্ৰ-ছাত্ৰীসকল চোৱা ইয়াতে মই তোমালোকক স্ক্ৰীনত দেখাইছো বেয়াৰ ইনফিনিটিভ মানে কি। ইয়াতে কোৱা হৈছে ইংৰাজীত the bare infinitive is the base form of a verb without the word to in front of it। অৰ্থাৎ বেয়াৰ ইনফিনিটিভ হৈছে এটা ভাৰ্ব অৰ্থাৎ ক্ৰিয়াপদ যাৰ সন্মুখত টু প্ৰিপজিচনটো নাথাকে। এতিয়া বেয়াৰ ইনফিনিটিভ কৰিব লাগিলে এটা এক্সাম্পল দিয়া হৈছে তলত চোৱা। ফৰ এক্সাম্পল ইন দ্য চেন্টেন্স she made him laugh অৰ্থাৎ তাই তেওঁক হহুৱাইছিলে। ঠিক আছে, ইয়াতে লাভ শব্দটো হল বেয়াৰ ইনফিনিটিভ অৰ্থাৎ ইয়াতে লাভ শব্দটোৰ আগত টু ব্যৱহাৰ হোৱা নাই। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি বেয়াৰ ইনফিনিটিভৰ ষ্ট্ৰাকচাৰটো অলপ চাই ল'ম, গঠনটো কেনেকুৱা ধৰণৰ। ইয়াতে চোৱা, ইয়াতে কোৱা হৈছে the bare infinitive is simply the verb in its most basic form such as go, see, eat, be, etc. There is no to preceding it unlike the full infinitive to go, to see। অৰ্থাৎ তোমালোকে এই কথাখিনি মন কৰা, যেনেদৰে আমি ভাৰ্বৰ লিষ্ট পাওঁ নহয় জানো, প্ৰেজেন্ট ফৰ্মৰ ভাৰ্বৰ লিষ্ট আছে, পাষ্ট ফৰ্মত আছে, পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, কিন্তু আমি যেতিয়া বেয়াৰ ইনফিনিটিভ ইউজ কৰিম আমি প্ৰেজেন্ট টেন্সৰ যিটো প্ৰধান ভাৰ্ব, সাপোজ ধৰা গো, সি, ইট, এইবোৰ প্ৰধান ভাৰ্ব বিলাক ল'ম এটা এটা আৰু তাৰ সন্মুখত টু নিলিখো। অৰ্থাৎ বেয়াৰ ইনফিনিটিভ কৰিব লাগিলে আমি অকল কি জানিব লাগিব, বেছিক ফৰ্ম ভাৰ্বৰ বেছিক ফৰ্ম কেইটা জানিব লাগিব আৰু সেই বেছিক ফৰ্ম কেইটাই আমি নৰ্মেলি ইউজ কৰোঁ। মই তোমালোকক পিছত এক্সাম্পলো দিম। তাৰ উপৰিও আন কেইটামান ভাৰ্ব আছে, আমি আন কি ভাৰ্ব ইউজ কৰোঁ সেইকেইটা আমি এতিয়া আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল ইংৰাজীত ভাৰ্ব বুলি কওঁতে কিছুমান ভাৰ্ব থাকে, বি ভাৰ্ব থাকে, অক্সিলাৰী ভাৰ্ব থাকে, প্ৰধান ভাৰ্ব থাকে নহয় জানো, ঠিক তেনেকুৱাকৈ ইংৰাজীত মডাল বুলি কেইটামান ভাৰ্ব আছে। ঠিক আছে, এই মডেল ভাৰ্ব কেইটা তোমালোকে জানা, আমি সততে ইউজ কৰি থাকোঁ, কিন্তু হয়তো কিছুমানে আমি মডেল ভাৰ্ব কেইটানো কি কি আমি নাজানো। এতিয়া চোৱা, মই মডেল ভাৰ্বৰ লগত বেয়াৰ ইনফিনিটিভ কেনেদৰে ইউজ কৰে সেই কথাটো তোমালোকক বুজাই দিওঁ। Uses with modal verbs. The bare infinitive is used after modal verbs like can, could, may, might, shall, should, will, would and must। এতিয়া এইকেইটা হৈছে মডাল ভাৰ্ব। এই ভাৰ্ব কেইটা যদি থাকে, মডাল যদি থাকে, তেতিয়াহ'লে আমি কেনেদৰে বেয়াৰ ইনফিনিটিভ ইউজ কৰিম। এতিয়া মই এক্সাম্পল এটা দিছো চোৱা, she can swim, দেখিছানে, here swim is a bare infinitive। এতিয়া এই বাক্যটোত চোৱা, ইয়াতে আমি টু ব্যৱহাৰ কৰা নাই। ঠিক আছে, যেহেতু বেয়াৰ ইনফিনিটিভ আমি টু ব্যৱহাৰ নকৰোঁ, কিন্তু আমি মডেল ইউজ কৰি, মডাল ভাৰ্ব ইউজ কৰি এই বাক্যটো আমি লিখিছো। ইয়াতে এক্সাম্পলটো চোৱা তোমালোকে, she can swim অৰ্থাৎ swimটো প্ৰধান ভাৰ্ব নহয় জানো, কিন্তু তাৰ আগত আমি can লিখিছো। canটো কি হয়, এটা মডেল হয়। এতিয়া তোমালোক এক্সাম্পল দিয়া আছে, মডেল কি কি আছে তাতে ওপৰত, can, could এইবোৰ মডেল ভাৰ্ব হয়। এতিয়া আমি মডেল ভাৰ্ব ইউজ কৰিও বেয়াৰ ইনফিনিটিভ কৰিব পাৰোঁ, এইটো তোমালোকে মনত ৰাখিবা। আৰু মডেল ভাৰ্ব ইউজ কৰিলে আমি বেয়াৰ ইনফিনিটিভ কেনেকৈ কৰিম, প্ৰধান ভাৰ্বটোৰ আগত মডেল ভাৰ্বটো লিখিব লাগিব। এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আগবাঢ়িম, তোমালোকে ধৰিব পাৰিছানে। আৰু পইণ্টখিনি ডিছকাশ্যন কৰাৰ পিছত মই তোমালোকক কেইটামান এক্সাম্পলো দি দিম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা, কেইটামান নিৰ্দিষ্ট ভাৰ্বৰ লগত বেয়াৰ ইনফিনিটিভ আমি কেনেদৰে ব্যৱহাৰ কৰোঁ তোমালোকে চাই লোৱা। ইয়াতে কি কৈছে চোৱা, কথাখিনি বুজি লোৱা। After certain verbs like make, let and sometimes see, hear and feel, এইকেইটা ভাৰ্ব মনত ৰাখিবা। ভাৰ্ব কেইটা কি কৈছো, make, let, sometimes see, hear and feel, অৰ্থাৎ আমি 5টা ভাৰ্ব দিছো ইয়াতে। এই 5টা ভাৰ্ব থাকিলে আমি কেনেকৈ ইউজ কৰোঁ, এটা চোৱা। প্ৰথম এক্সাম্পলটো চোৱা, he made her cry, ধৰিব পাৰিছানে। ইয়াতে মেক শব্দটো আছে, মেকটোৰ পাষ্ট টেন্স ব্যৱহাৰ কৰা হৈছে, দেখিছা, পাষ্ট টেন্সত আছে বাক্যটো। সেইকাৰণে মডেল ভাৰ্ব ইউজ কৰাৰ পিছৰ যিটো নিয়ম, আমি বেয়াৰ ইনফিনিটিভ কৰিলে ইয়াতে আমি টু ব্যৱহাৰ কৰা নাই, কিন্তু এই 5টা ভাৰ্ব থাকিলে আমি এনেদৰে ইউজ কৰিব পাৰোঁ। বুজি পাইছানে, he made her cry, here cry is a বেয়াৰ ইনফিনিটিভ, অৰ্থাৎ cry যিটো ভাৰ্ব আছে সেইটো হ'ল বেয়াৰ ইনফিনিটিভ। আৰু আন কিছুমান বিশেষ ভাৰ্ব আমি ব্যৱহাৰ কৰিব পাৰোঁ, মডেল ভাৰ্বৰ বাহিৰেও আন ভাৰ্ব আছে, সেইকেইটা হৈছে মেক, লেট, সি, হিয়াৰ, ফিল। এইকেইটা আমি বেয়াৰ ইনফিনিটিভত এনেদৰে কেতিয়াবা ব্যৱহাৰ কৰিব পাৰিম।
এতিয়া আমি বেয়াৰ ইনফিনিটিভ আলোচনা কৰি থাকোঁতে 5 নম্বৰ পইণ্টলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা 5 নম্বৰ পইণ্টটো চোৱা, আমি যেতিয়া বেয়াৰ ইনফিনিটিভ ব্যৱহাৰ কৰোঁ, ইয়াতে চোৱা কি কোৱা হৈছে, আফটাৰ ডু ইন কুৱেশ্যনছ এণ্ড নিগেটিভছ, অৰ্থাৎ আমি নিগেটিভ বাক্যত আৰু কুৱেশ্যন থকা বাক্যত ডুৰ পিছত কেনেদৰে ব্যৱহাৰ কৰিম এই বিষয়ে অলপ আলোচনা কৰিম। চোৱা, when forming questions and negatives with the auxiliary verb do, অৰ্থাৎ যেতিয়া আমি do ব্যৱহাৰ কৰিম, do ক'ত ব্যৱহাৰ কৰিম, suppose নিগেটিভ বাক্য আছে do not থাকিলে বা যদি কুৱেশ্যন মাৰ্ক থাকে, হয়নে? এটা এক্সাম্পল চোৱা, এক্সাম্পল এটা দিয়া হৈছে, do you like coffee? ইয়াতে চোৱা, do you like coffee যিটো বাক্য আমি দিছোঁ এক্সাম্পলত, উদাহৰণত, ইয়াতে আমি বেয়াৰ ইনফিনিটিভ ইউজ কৰিছোঁ, দেখিছানে? do you like coffee? and এতিয়া চোৱা নিগেটিভত কেনেদৰে ইউজ কৰিছোঁ, she does not eat meat, ইয়াতে চোৱা does not eat আহিছে, in both like and eat are bare infinitive, অৰ্থাৎ ইয়াতে নিগেটিভত not ডুৰ পিছৰ ফৰ্মত, অৰ্থাৎ ডু ডিড ডাজ যিকোনো থাকিব পাৰে নহয় জানো, তাৰে পিছত আমি ডাইৰেক্ট বেয়াৰ ইনফিনিটিভ ইউজ কৰিব পাৰোঁ, নাইবা প্ৰশ্নবোধক থাকিলে ডু লিখাৰ পিছত ছাবজেক্টৰ পিছত আমি বেয়াৰ ইনফিনিটিভ ইউজ কৰিব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ পইণ্টটো চোৱা, 6 নম্বৰ পইণ্টত কোৱা হৈছে ইম্পাৰেটিভ চেণ্টেন্সেছ, অৰ্থাৎ ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি কেনেকৈ ব্যৱহাৰ কৰোঁ বেয়াৰ ইনফিনিটিভ, সেইটো তোমালোকে চাই লোৱা। ইয়াতে কোৱা হৈছে দ্য বেষ্ট ফৰ্ম অফ দ্য ভাৰ্ব ইজ ইউজ ফৰ গিভিং কমাণ্ডছ, অৰ্থাৎ যিটো বেষ্ট ফৰ্ম থাকে, অৰ্থাৎ V1, অৰ্থাৎ ভাৰ্বৰ প্ৰধান ফৰ্ম প্ৰেজেণ্ট টেন্সত থকা ভাৰ্বটো ব্যৱহাৰ কৰা হয় ক'ৰবাত কিবা আদেশ দিব লগা হ'লে বাক্যটোত আমি বেষ্ট ফৰ্মটো ইউজ কৰোঁ। এক্সাম্পলটো তোমালোকে চালে বুজি পাবা। এতিয়া এক্সাম্পলটো চাই লোৱা তোমালোকে, ক্ল'জ দ্য ড'ৰ, অৰ্থাৎ ইয়াতে দৰ্জাখন জপাই দিবলৈ দিয়া হৈছে, ইয়াতে ক্ল'জ যিটো ভাৰ্ব হৈছে এই ভাৰ্বটোৱে কি বুজাইছে, এটা আদেশ বুজাইছে নহয়নে? ইয়াতে এনেদৰে ইম্পাৰেটিভ বাক্যৰ ক্ষেত্ৰত আমাৰ বেষ্ট ফৰ্মটো ইউজ কৰোঁ, আমি প্ৰধান ভাৰ্বটো ইউজ কৰোঁ আদেশ দিবলৈ, বুজি পাইছানে? এইটো আছিলে তোমালোকৰ 6 নম্বৰ পইণ্ট বেয়াৰ ইনফিনিটিভৰ। আমি এতিয়া 7 নম্বৰ পইণ্টলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ পইণ্টটো চোৱা তোমালোকে, এলিপ্টিকেল কনষ্ট্ৰাকশ্যন, অৰ্থাৎ ইয়াতে কি কৈছোঁ 7 নম্বৰ পইণ্টটোত আমি বেয়াৰ ইনফিনিটিভ কেনেকৈ ব্যৱহাৰ কৰোঁ এইটো তোমালোকে অলপ বুজি লোৱা। In sentences where part of the verb phrase is omitted but understood from the context, অৰ্থাৎ ইয়াতে কি কোৱা হৈছে, মই কথাখিনি তোমালোক এক্সাম্পলটোত গৈ বুজাই দিম। এক্সাম্পলটো চোৱা তোমালোকে, উদাহৰণটো, she can sing and he can too, অৰ্থাৎ ইয়াতে চোৱা ছেকেণ্ড পাৰ্ট ইমপ্লাইজ he can sing, বুজি পাইছানে? উইথ sing এজ এ বেয়াৰ ইনফিনিটিভ, অৰ্থাৎ প্ৰথম পাৰ্টটো চোৱা she can sing, ইয়াতে কেন ব্যৱহাৰ কৰা হৈছে মডেল, হয়নে? তাৰপিছত চিংটো বেয়াৰ ইনফিনিটিভ হয়, কমা দিছে, তাৰপিছত কেনৰ পিছফালে আকৌ চিংটো লগোৱা নাই, হয়নে? এইটো এটা বেয়াৰ ইনফিনিটিভ। এনেদৰে তাৰমানে আমি বেয়াৰ ইনফিনিটিভ ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া দুটা কথা কোৱা হয় একেলগে তেতিয়াহ'লে আমি এবাৰ ব্যৱহাৰ কৰিলে আমি বাক্যটো বুজাব পাৰোঁ। ইয়াতে চোৱা এক্সাম্পলটো আৰু এবাৰ চাই লোৱা তোমালোকে, she can sing, কমা দিছোঁ, and he can too, বুজিছানে? ইয়াতে চিংটো বেয়াৰ ইনফিনিটিভ হয়, কিন্তু আমি বাক্যটো দুবাৰ ব্যৱহাৰ কৰা নাই। এতিয়া ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক 10টা বা 15টা তোমালোকক বেয়াৰ ইনফিনিটিভৰ বাক্যৰ উদাহৰণ দিবলৈ গৈ আছোঁ, তোমালোকে চাবা, নোট কৰিবা আৰু তোমালোকে বস্তুখিনি প্ৰেক্টিছ কৰিবলৈ যত্ন কৰিবা ঘৰত। ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ কাৰণে কেইটামান এক্সাম্পল ৰাখিছোঁ, তোমালোকে স্ক্ৰীনশ্বটো ল'ব পাৰা এইখিনি বা তোমালোকে বুজি ল'ব পাৰা, মই অলপ বুজাই দিবলৈ যত্ন কৰিছোঁ। চোৱা 1 নম্বৰটোত এক্সাম্পল কি দিছোঁ, she made him apologize for his behavior, I saw her walk to the store yesterday। এটা কথা মন কৰিবা, ইয়াতে কেইটামান কিন্তু বেয়াৰ ইনফিনিটিভৰ মাজত টু সোমাই আছে, কিন্তু তোমালোকে নাভাবিবা যে টুটো থকাৰ কাৰণে এইটো বেয়াৰ ইনফিনিটিভ হোৱা নাই, ঠিক আছে? ইয়াতে 2 নম্বৰটো চোৱা, I saw her walk, ইয়াতে টুটো আছে কিন্তু এইটো বেয়াৰ ইনফিনিটিভ নহয়, এই কথাটো মন কৰিবা। এইটো কি হয়, চৰি, টু ইনফিনিটিভ নহয়, বেয়াৰ ইনফিনিটিভ হয়। ইয়াতে চৰ পিছত ৱাকটো আছে, তাৰ আগত টু নাই, বুজি পাইছানে? এতিয়া 3 নম্বৰটো চোৱা, let him finish his work before you interrupt। 4 নম্বৰটো চোৱা, they heard the dog bark all night long, she helped me clean the kitchen, I watched the children play in the park, I felt the ground shake during the earthquake, she let her friend borrow her car, we noticed him leave the party early, he can swim very fast।
ইয়াতে মই 10টা এক্সাম্পল দিলোঁ বেয়াৰ ইনফিনিটিভৰ আৰু তোমালোকৰ কাৰণে আন 10টা এক্সাম্পল দিবলৈ গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকল আন কেইটামান উদাহৰণ তোমালোকে চাই লোৱা ইয়াতে আছে সি উড ৰাডাৰ ষ্টে হোম টুনাইট ইয়াতে টু লগোৱা নাই দেখিছানে বেয়াৰ ইনফিনিটিভ হৈছে দে হিয়াৰ দ্য টিচাৰ শাউট ইনষ্ট্ৰাকশ্যনছ হি ডিড নট ডেয়াৰ চেলেঞ্জ দ্য ডিচিশ্যন I made my brother wash the dishes we saw the plane land safely she had her assistant schedule the meeting he helped his neighbor আসলে এটো আমেৰিকান ইংলিছ মই কৈছে NEIGHBOUR লিখিবা move the furniture I saw them dance at the festival see hear the baby cry in the night they let their children choose their own clothes ছাত্ৰ ছাত্ৰীসকল চোৱা মই তোমালোকৰ কাৰণে 20টা এক্সাম্পল দিছোঁ তাৰ উপৰিও এই ভিডিঅ'টোত তোমালোকৰ কাৰণে কেনেদৰে বেয়াৰ ইনফিনিটিভ কৰা হয় বিভিন্ন নিয়ম মই তোমালোকক ইয়াতে বুজাই দিবলৈ যত্ন কৰিছোঁ আশা কৰোঁ তোমালোক উপকৃত হ'বা ছাত্ৰ ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভাল হওক তোমালোক আগবাঢ়ি যোৱা আজিলৈ এই ভিডিঅ'টোত ইমানেই ধন্যবাদ